5000 কিলোমিটাৰ গাড়ী এখন চলোৱাৰ পাছত এই কামটো আপোনালোকে কৰিবই লাগে কিন্তু যদি এটো ভাল ৰাস্তাত আৰু যদি আপোনালোকে বেয়া ৰাস্তাত কাম মানে গাড়ীখন চলাই তেতিয়া হলে 5000 কিলোমিটাৰতকৈ কম চলাওতে আপোনালোকে ইয়াত এনেকুৱা এখন ওয়াৰ্কশ্বপত আপোনালোকে নিজৰ গাড়ীখন আনিবই লাগিব এইটো এটা ৰিমটোত লাগি থকা এই বস্তুটো বহুত এটা ইম্পৰ্টেন্ট বস্তু ই গুটে ৰিমটোৰ মানে হেৰিটো কন্ট্ৰোল কৰি ব্যালেন্সটো মানে যেনেকৈ সাউন্ডিং ৰাউন্ড ওয়েটটো ইকুয়াল হ'ব লাগে আচ্ছা যদি ওয়েট কম থাকে এই ওয়েটটো লগাই দিলে মানে ইকুয়াল ওয়েট হৈ যায় তেতিয়া গাড়ীটো কম এটো কপে আজি আপোনালোকক মই গাড়ী ৰিলেটেড কিছু ভিডিও এটা দিব ওলাইছো আসলতে আমি গাড়ী এখন চলালেই নহব গাড়ীৰ যাৱতীয় এনেকুৱা কিছুমান টেকনিক্যালি মানে আমি মেইনটেনেন্সৰ কিছু কথা আছে আৰু সেইখিনিৰ সুবিধাৰ কাৰণে আজি এই ভিডিওটো মই ভাবিছো আৰু বৰ্তমান মই উপস্থিত আছো আমাৰ গোলাঘাট টাউনৰ এৰেঙাপাৰাৰ যিটো আমাৰ ৰঙাজান ৰোড হয় এৰেঙাপাৰা চাৰিআলিৰ পৰা যিটো ৰঙাজান গৈছে সেই ৰঙাজাননে এটা আপোনাৰ খুব ধুনীয়া ওয়াৰ্কশ্বপ আসলতে মই য'ত গাড়ীৰ যিখিনি কাম কৰি থাকো এইখিনি আজিও বৰ্তমান মই ইয়াতে কাম কৰিছো আৰু ইয়াতে আপোনালোকো আহিব পাৰে খুব ধুনীয়া এটা ওয়াৰ্কশ্বপ আপোনাৰ অকমান পৰিচয়টো দিয়ক मैं मोहम्मद साबिर अंसारी फ्रॉम अंसारी टायर सर्विस गोलाघाट आसाम হয় আপোনাৰ ঘৰ কোন জেগাত एक्चुअली ইয়াতে হয় টাউনতে হয় ঘৰ হয় আমাৰ কাষত আচ্ছা আৰু তেখেতে ইয়াৰ আপুনি মেইন গুটেখিনি কাম পৰিচালনা কৰি আছে ন কিমান দিনৰ পৰা এইটো ওয়াৰ্কশ্বপ ইয়াত বৰ্তমান ওপেনিং হৈছে না অল্ড 15 ইয়ার্স অল্ড হৈ গ'ল মানে ইয়াতে কি হৈছে এই যিটো ওয়াৰ্কশ্বপ ইয়াতে প্ৰথম নাছিলে ইয়াৰ ওয়াৰ্কশ্বপটো আছিল আমাৰ যিটো লাদুলাল যিটো বিএসসি আছিল লাদুলাল বিএসসিৰ ফ্ৰণ্টত এই ওয়াৰ্কশ্বপখিনি আছিল এতিয়া তাতে আমাৰ এখন ওভাৰব্ৰিজ বনি আছে সেইটো কথাৰ কাৰণে গোটেই যিখিনি মাৰ্কেট আছিল ইয়াতে শিফট হৈছে আৰু ইয়াত সকলোখিনি আমি গাড়ীৰ কি কাম হয় আপোনালোকৰ ইয়াতে টায়ার রিলেটেড টোটাল কাম হয় টায়ার রিলেটেড সকলোখিনি কাম এটো হল এটা মেইন মেচিন যেটো গাড়ী এখনৰ কাৰণে খুবেই ইম্পৰ্টেন্ট কেনে ধৰণে কাম হয় বা এটো কিমান জৰুৰী এখন গাড়ীৰ কাৰণে এলাইনমেন্টৰ মেচিন এটো হল টায়াৰটো যে খাই দিয়ে এক সাইডে হয় এটো ইয়াত মেচিনত মিলাব লাগে টায়াৰটো মানে খোৱাটো নাইকিয়া হ'ব বন্ধ হ'ব এটো কৰি আচ্ছা আৰু এটো কথা জানিম যে কিমান দিনৰ মূৰে মূৰে এখন গাড়ী এনে শিডিউল 5000 কিলোমিটাৰ হয় কিন্তু বেয়া ৰাস্তা চলে আৰু সোনকালে মিলাব লাগে মানে মিনিমাম ম্যাক্সিমাম আপুনি 5000 কিলোমিটাৰ গাড়ী এখন চলোৱাৰ পাছত এই কামটো আপোনালোকে কৰিবই লাগে কিন্তু যদি এটো ভাল ৰাস্তাত আৰু যদি আপোনালোকে বেয়া ৰাস্তাত কাম মানে গাড়ীখন চলাই তেতিয়া হলে 5000 কিলোমিটাৰতকৈ কম চলাওতে আপোনালোকে ইয়াত এনেকুৱা এখন ওয়াৰ্কশ্বপত আপোনালোকে নিজৰ গাড়ীখন আনিবই লাগিব নহলে এটা টায়াৰৰ যিটো লাইফ এই লাইফটো আপোনালোকৰ মানে ক্ষয় গুচি যাব খুব সোনকালে এসো গাড়ী এটা কমপ্লিট আমাৰ উঠি গল আৰু এইখিনি গুটেখিনি লাগি আছে দাদা এইটা কি বস্তু এটো হল আপোনাৰ টাৰ্গেট প্লেট এটো টাৰ্গেট প্লেট সাইডা চকাত লগোৱা হল সাইডা চকাত কমপ্লিট লগোৱা হৈ গল সাইডা চকাত লগোৱা হল ওকে আৰু এটো ষ্টেৰিংত চক ষ্টেৰিংত ধুনিয়াকৈ এনে ফিটিং কৰি দিয়া হৈছে গুটা বস্তুটো একদম ব্ৰেকৰ পৰা আছে নেটো তাৰ পাছতে ষ্ট্ৰিং লক কৰিলো এটো ষ্টেৰিং লক হৈ গল লক হোৱাৰ পাছত আপোনাৰ ইয়াত ইয়াসো কম্পিউটাৰ এটো শো হৈ আছে ডিসপ্লে হল আচ্ছা এইটো বস্তুটো হল আপোনাৰ কেম্বৰ এইটো হল কাস্টার আচ্ছা কেম্বৰ আৰু কাস্টার অকল টাটা গাড়ীত মিলে বাকি ইনোভা টয়োটা গাড়ীত মিলে মাৰুতি সুজুকি গাড়ীত অকল এই টো এংগলটো মিলা হয় আচ্ছা মাৰুতি সুজুকি হয় এটো অকল টো এংগলটো হয় এইটো ভিতৰত আপোনাৰ রাইট সাইড এংগল যেটো হৈ আছে পজিটিভ এংগল হৈ আছে এইটো পজিটিভ এংগল আছে লেফট সাইডটো কিন্তু এইটো পারফেক্ট জায়গাত আছে এইটো মানে ভিতৰত সোমাই আছে চকাটো আচ্ছা এইটো 5.5 mm হৈ আছে না লেফট সাইডটো আচ্ছা এই বস্তুটো ইয়াত আহিব লাগিব মানে এডজাস্ট কৰিব লাগিব তলত এই বস্তুটো এতিয়া মই তলত সোমাইছো এইটো এডজাস্ট কৰিম আপুনি ইয়াত চালে হ'ল তলত আৰু এডজাস্ট কেনেকৈ কৰে তলত আপোনাৰ টায়াৰৰ এণ্ডটো মিলাব লগিয়া হৈ যায় আচ্ছা এইটো মিলাম আৰু এই বস্তুটো আপুনি চাব পাৰিব ইয়াৰ যিটো ব্যৱস্থা সেইটো সব ঠিক কৰিবৰ কাৰণে তলত গৈছে আৰু সেই ব্যৱস্থাটো ইয়াতে এটা কম্পিউটাৰ আছে এইটো এটা চাই আছে লেফট সাইডটো আপোনাৰ এইটো বিফোৰ কাৰেকশ্যন সব লেফট সাইড ৰাইট সাইড আপোনাৰ এতিয়া কাৰেকশ্যন কৰিলো এইটো হৈ গল এইটো ৰাইট সাইডটো হ'ল এইটো আছে এতিয়া লেফট সাইডটো কাৰেকশ্যন কৰিম আচ্ছা এইটো সক এতিয়া 5.5 আছিল না এতিয়া 2.2 হ'ল 2.2 হৈছে এতিয়া মানে লাহে লাহে কমি আছে আৰু এটো যে এনেকুৱা হৈ আছে মানুহে কেনেকৈ গম পাব এইটো আপোনাৰ গাড়ী ইমব্যালেন্স থাকিব টায়াৰটো এক সাইডে খাব আচ্ছা পজিটিভ এংগল থাকলে
বাহিৰ সাইডে খাব হ্যাঁ। নেগেটিভ এঙ্গেল থাকলে ভিতর সাইডে খাব আচ্ছা আর গাড়ি লেফট রাইট বা কোনবা এটা সাইড টানিব গাড়িটো গাড়ী টানিব স্টিংটো হুইল স্টিংটো আপোনাৰ সিধা নাথাকে আচ্ছা এইটো বেকা হয় কেপ সাইড অলপ কেপ সাইড হৈ থাকিব তাৰ কাৰণে মই এইখিনিতো এইটো আগত নতুন টায়াৰ লগাইছোঁ আৰু ইয়াৰ এই প্ৰব্লেমটো চাওক এই প্ৰব্লেমটো হৈছে দেখিছেনে এটা চাইড খাই দিছিলে মোৰ তো এইটো আকৌ মই এতিয়া কি কৰিছোঁ এইটো মোৰ আগচকাত আছিলে তো এইটো চেঞ্জ কৰি পেলাই এইটো টায়াৰটো উল্টাই দিছোঁ তেতিয়া মই বেকত লগাই দিছোঁ যাতে এইটো চাইড যিটো চাইড খাইছিলে এই চাইডটো মোৰ আৰু এতিয়া নাখায় এইফালেতো টায়াৰটো ভাল হৈ আছে গতিকে সেই প্ৰব্লেমটো তাতে হ'লে এনেকুৱা হ'লে সেই সমস্যাটো হয় এইটো চাওক এইটো এতিয়া ওকে হৈ গ'ল এইকেইটা আচ্ছা এইটো অকল আগতহে আগচকাতহে হয় নে পাঁচচকাতো হয় এইটো গাড়ী স্পেশাল এইটো গাড়ীৰ কাৰণে আৰু যদি সুধে আপুনি এইটো আগচকাই হ'ব বাকি আৰু বেলেগ গাড়ী আছে যেনেকৈ আপোনাৰ XUV 700 আছে আগতে ষ্টিম আছিলে তাৰপাছত ইণ্ডিগো গাড়ী সেইবোৰ পাছতো হৈ যায় XUV 500 এইবোৰ 30 চকা এইটো হয় বাকি আপোনাৰ এইটো হ'ল এতিয়া এইফালে হওক আচ্ছা এইটো আপোনাৰ এলাইনমেণ্ট হ'ল এইটো আপোনাৰ এষ্টিং হুইলাৰ হ'ল এষ্টিং পাৰফেক্ট পজিশ্যনত আছে এইটো থাকিব লাগে আচ্ছা তেনেকৈ হ'ল আৰু চকাটো দুটা পোন হৈ গ'ল আচ্ছা এইটো এলাইনমেণ্ট আৰু এটা মই বস্তু দেখাম চাওক আজিৰ দিনত আপোনাৰ আমাৰ একদম লিভাৰ লৈ পেলাই টায়াৰ খোলাৰ যিটো সময় নাই আৰু তাৰ কাৰণে আপুনি চাওক টায়াৰৰ যিটো আগত লিভাৰ লৈ পেলাই গোটেইখিনি কাম কৰিলে লাইফটো নাইকিয়া হৈ যায় এইটো প্ৰত্যেকে জানে তাৰ কাৰণে এইখিনি একদম হাইড্ৰলিক চিষ্টেমত গোটেইখিনি কাম মানে হয় ইয়াতে আৰু ইয়াতে ময়ো আজিকালি যিয়ে নহওক সৰু গাড়ীয়ে হওক ডাঙৰ গাড়ী হওক সকলোখিনি ময়ো নিজে ঠিক কৰোঁ আৰু ইয়াতে চাওক এইটো এটা খুব ইম্পৰ্টেণ্ট কথা দাদা এইটো মোক বুজক যে আপোনাৰ বেলেঞ্চিং এখন গাড়ীৰ আচলতে বেলেঞ্চিংটো আমি কিয় কৰিব লাগে বেলেঞ্চিংটো যেতিয়া টায়াৰ খায় গাড়ী মানে 60-70 ওপৰত গ'লে আপুনি গাড়ীটো দবালে হয় ষ্টিং ভাইব্ৰেট কৰে বা গাড়ীত কপি থাকে আচ্ছা তেতিয়া বেলেঞ্চিং কৰিব লাগে আৰু এইটো কৰি থাকিলে মানে টায়াৰটো নাখায় মাইলেজটো ভাল পায় গাড়ী স্মুথলি চলে আৰু আচ্ছা মানে এই বস্তুটো কিবা এনেকুৱা কিবা আছে নে যে ইমান কিলোমিটাৰ চলোৱাৰ লগে লগে বেলেঞ্চিংটো আমি কৰাবই লাগে তেনেকুৱা কিবা কথা আছে নেকি শিডিউল 5000 কিলোমিটাৰ 5000 কিলোমিটাৰ মানে 5000 কিলোমিটাৰত আপোনালোকে এইকেইটা কাম আপোনালোকে কৰিবই লাগিব আৰু ইয়াত এনেকুৱা ধৰণৰ চক ইয়াতে মই আপোনালোক দেখাইছোঁ 10 গ্ৰাম 5 গ্ৰাম 75 গ্ৰাম এনেকুৱা ধৰণৰ আপুনি টায়াৰটোত গোটেই টায়াৰটোত আমি এনেকুৱা ধৰণৰ এটা ছাইডত ৰিমটোত আচলতে লাগি থকা আপোনালোকে দেখা পায় গতিকে এই বস্তুটো এটা খুবেই ইম্পৰ্টেণ্ট বস্তু আমি বহুতে এইটো বুজি নাপায় বা গম নাপায় যে এই বস্তুটো কি হয় এইটো এটা খুব ইম্পৰ্টেণ্ট বস্তু যিটো বস্তু ইয়াত গোটেই কম্পিউটাৰ ডিছপ্লেটোত দেখায় যে আজি ময়ো কৰাইছোঁ এই সকলোখিনি আপোনালোকক ভিডিঅ' ক্লিপ যিটো দেখাই আছোঁ এইটো এটা ৰিমটোত লাগি থকা এই বস্তুটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু ই গোটেই ৰিমটোৰ মানে হেৰিটো কণ্ট্ৰল কৰে মানে যেনেকৈ চাউণ্ডিং ৰাউণ্ড ৱেটটো ইকুৱেল হ'ব লাগে আচ্ছা য'ত ৱেট কম থাকে এই ৱেটটো লগাই দিলে মানে ইকুৱেল ৱেট হৈ যায় তেতিয়া গাড়ীটো কম এইটো নকপে হয় কপাটো বন্ধ হৈ যায় আচ্ছা এই বেলেঞ্চিং কৰোঁতে আপোনালোকৰ খৰচা কিমান হয় এখন গাড়ী এটা আৰু কিমান অলমষ্ট ধৰক এলাইনমেণ্ট বেলেঞ্চিং 1000 মান যায় 1000ত আপোনাৰ দুইটা কাম হৈ যায় হয়নে নহয় গতিকে এইটো আৰু আপোনালোকে কি ব্ৰেণ্ডৰ টায়াৰ ৰাখে এপ'লো আছে ব্ৰিজষ্টন আছে হয় আনচাৰী টায়াৰ বুলি ক'লে গোলাঘাটত এখন খুব পপুলাৰ দোকান যিটো মই আপোনালোকক দেখাবলৈ পাইছোঁ আজি এইফালে চব টায়াৰৰ ষ্টক কমপ্লিট আছে মানে ইয়াতে পম দিয়াৰ পৰা ধৰি প্ৰেছ মৰাৰ পৰা ধৰি সকলোখিনি কাৰোবাক নতুন টায়াৰ লাগে কিবা লাগে সকলোখিনি কাম এই দোকানখনত আহিলে আপোনালোকে খুব ধুনীয়াকৈ গোটেইখিনি কাম কৰিব পাৰিব ইয়াত যিকেইজন বৰ্তমান আমাৰ জড়িত মই অকণমান আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ কেমেৰা ধৰি আছে তোমাৰ অকণমান পৰিচয়টো দিয়া মোৰ নাম চাহনৱাজ আনচাৰী হয় মই ইয়াতে বেছি দিন হোৱা নাই আহা কিমান দিনৰ পৰা কাম লগাই আছে ইয়াতে বেছি দিন হোৱা নাই মানে খুব বেছি এবছৰমান হৈছে আৰু আহা হয় আৰু আছে এই ভাইটি আছে কাম কৰা এই দাদা আছে গতিকে কেইজন আছে ইয়াতে তোমালোকৰ 5-6জন আছে 5-6জন আছে